friends, আজি মই apunalukoloi লৈ আহিছো হাঁহ মাংসৰ দুটা টেষ্টি ৰেচিপি হাঁহ মাংসৰ ড্ৰাই ফ্ৰাই আৰু হাঁহ মাংসৰ লগত কুমুৰা হাঁহ মাংসৰ ড্ৰাই ফ্ৰাইটো আমাৰ ধাবাবোৰত খাই বহুত বেছি টেষ্টি লাগে নহয় জানো সেই কাৰণে ধাবাৰ ষ্টাইলত কেনেদৰে টেষ্টি কৰিব পাৰি এটা মই টিপছ দিম সেই কাৰণে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন এতিয়া কেনেকৈ বনাও চাওঁ প্ৰথমতে মই অলপমান তেল গৰম কৰি লৈছো আৰু তাত দিছো মই টুকিলা তেজপাত আৰু ইয়াত মই এতিয়া দি দিছো পিয়াজ দুটা পিয়াজ মই কাটি লৈছিলো আৰু সেই পিয়াজবোৰ ইয়াত দি দিছো এতিয়া পিয়াজখিনি মই ভালদৰে ভাজি লম আৰু ইয়াত প্ৰথমতে মই তেল অলপ কমকৈ দিছো কাৰণ হাঁহ মাংসৰ পৰা তেল বহুত ওলায় এয়া চাওক এতিয়া পিয়াজখিনি ভজা হৈ গৈছে আৰু মই ইয়াত এতিয়া দিম অলপমান আদা আৰু নহৰু এনেদৰে মই আদা নহৰু পিচি লৈছিলো সেয়া মই ইয়াত দি লৈছো আৰু এতিয়া দিম ইয়াত মই মাংস ইয়াত এতিয়া দিম মই হালধি আৰু এতিয়া দিম নিমখ আৰু নিমখ আৰু হালধি এইবোৰৰ পৰিমাণ আপোনালোকে নিজৰ মতে দিব এয়া মই দি ললো আৰু এতিয়া এইখিনি অকমান মিহলাই লৈছো এয়া মোৰ মিহলোৱা হৈ গৈছে আৰু এতিয়া মই ইয়াত দিম মছলাবোৰ প্ৰথমতে মই ইয়াত দিম অলপমান জিৰা গুড়ি তাৰ পাছত অকণমান মিট মছলা দিম মই আৰু অলপমান দিম ৰেড চিলি পাউডাৰ আৰু এতিয়া দিছো মই জলকীয়া আপোনালোকে জলকীয়াটো নিজৰ মতেই দিব আৰু মোৰ অকমান আদা নহৰু পেষ্ট মই ৰাখি দিছিলো সেইখিনিও ইয়াত মই আকৌ দি দিছো এয়া এতিয়া মই এইখিনি অলপ সময় এনেদৰে ফ্ৰাই কৰি লম আৰু মোৰ ধনিয়া গুড়িটো দিব থাকি গৈছিলে সেইটো এতিয়া মই আকৌ দি দিছো এতিয়া আকৌ এনেদৰে অকণমান ভাজি লৈছো ইয়াত এতিয়া মই প্ৰায় 1 কাপ মানৰ জোখত চাহ খোৱা কাপেৰে 1 কাপ মানৰ জোখত অলপমান মই পানী দিছো এয়া হৈ গ'ল এতিয়া মই এইখিনি ভালদৰে ঢাকি 15 মিনিট মানৰ কাৰণে ৰাখি দিম 15 মিনিটৰ পাছত এয়া সব ভালদৰে উতলি আছে আৰু সিজি আছে এয়া আকৌ এনেদৰে মই অলপ সময়ৰ কাৰণে আকৌ ঢাকন লগাই দিম এয়া আকৌ 10 মিনিটৰ পাছত এয়া সব পানীটো শুকাই গ'ল আৰু এতিয়া এইখিনি যিমানখিনি আছে গোটেইখিনি তেলেই হয় আৰু অলপ মই ভাজিবৰ দিম সেইকাৰণে মই আকৌ ঢাকন দি আকৌ 5 মিনিট মানৰ কাৰণে আকৌ সিজাই ল'ম যাতে মাংসবোৰ ভালদৰে সিজি যায় এয়া আকৌ 5 মিনিটৰ পাছত এয়া সব মোৰ এয়া ড্ৰাই ফ্ৰাইৰ কাৰণে মাংস ৰেডি হৈ গ'ল আৰু ইয়াত সব বহুত বেছি তেল ওলাই গ'ল মই কিন্তু ইমান তেল দিয়া নাছিলো এতিয়া যিমানখিনি তেল ওলাই গৈছে এয়া মোৰ হাঁহ মাংসৰ ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল আৰু মই এইখিনি এতিয়া তেলৰ পৰা ভালকৈ কাঢ়ি ৰাখি দিম যিহেতু তেল বহুত বেছি ওলাই গ'ল আৰু সেইকাৰণে এয়া তেলতে মই এতিয়া কুমুৰাৰ লগত বনাম সেয়া তেলতে মই এতিয়া দিছো পিয়াজ এটা পিয়াজ মই এনেদৰে কাটি লৈছিলো সেয়া দি দিছো এইখিনি এতিয়া ভালদৰে মই পিয়াজখিনি ভাজি ল'ম এয়া সব কিমানখিনি তেল ওলাই গ'ল আৰু ইয়াত মই দুখিলা তেজপাত দিছো আৰু মই এতিয়া ইয়াত দি দিছো মাংসখিনি মাংসখিনি দি দিলোঁ আৰু এইখিনি অকণমান ভাজি ল'ম আৰু তাত এতিয়া মই মছলাখিনি এড কৰিম মছলাও বিশেষ নালাগে আপোনাৰ হালধি দিছোঁ মই অলপমান জিৰা অলপমান মিট মছলা অকণমান ৰেড চিলি আৰু অকণমান ধনিয়া পাউডাৰ
আৰু এইখিনি দি এতিয়া মই অকণমান সময় ভাজি ল'ম। এয়া মই ভাজা হৈ গ'ল আৰু এতিয়া মই ইয়াত এড কৰিম কোমোৰা আৰু আলু আৰু আদা নহৰু থাকি গৈছিলে মই সেইটো এড কৰি দিলোঁ। এতিয়া এইখিনি মই ভালদৰে মিহলাই লৈছোঁ। এয়া মই ভালদৰে মিহলাই লৈছোঁ আৰু এনেদৰে অকণমান ভাজিব লাগিব। আৰু মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। যিহেতু প্ৰথমতে মই নিমখ দিয়া নাছিলোঁ, কাৰণ কিয় মই আলু আৰু কোমোৰাৰ পৰিমাণটো চাই লৈছিলোঁ, সেইকাৰণে মই নিমখ দিয়া নাছিলোঁ। আৰু এইখিনি মই 10 মিনিটৰ কাৰণে ঢাকন দি ৰাখি দিম। 10 মিনিটৰ পাছত এয়া চব এয়া ভজা হৈ গৈছে আৰু ইয়াত এতিয়া মই পানী দিম। পানীটো আপোনালোকে নিজৰ মতেই দিব, কিমান পৰিমাণৰ জোল খাব সেইটো হিচাপতে পানীটো দিব। ময়ো মোৰ নিজৰ মতেই দিছোঁ আৰু ইয়াৰ মই গৰম পানী দিছোঁ। এয়া পানী দিয়াৰ পাছত আৰু বিশেষ কৰিব নালাগে, এইখিনি ঢাকন মাৰি ৰাখি দিব লাগে। আপুনি মাজে মাজে চাই থাকিব আৰু মই আপোনাক একেবাৰে আধা ঘণ্টামানৰ পাছত কেনেকুৱা হৈছে সেয়া মই আপোনালোকক দেখাইছোঁ। এয়া চাওক, কোমোৰাবোৰ গলি আহিছে, আলুবোৰো সিজি গৈছে আৰু মাংসও সিজি গৈছে। সেইকাৰণে আমাৰ এয়া হাঁহ আৰু কোমোৰাৰ মাংস ৰেডি হৈ গৈছে। আৰু আপোনালোকক মই ড্ৰাই ফ্ৰাই কৰাৰ এটা টিপছ দিম বুলি কৈছোঁ। সেই টিপছটো হৈছে আপোনালোকে মই যিখিনি ড্ৰাই ফ্ৰাই কৰি ৰখা মাংসখিনি ৰাখি দিছিলোঁ, সেইখিনি মাংস মই আকৌ এবাৰ ফ্ৰাই কৰিম। সেইটো ফ্ৰাই কৰিবৰ কাৰণে এটা কেৰাহীত মই অকণমান তেল দি ল'ম আৰু তাত এটা পিঁয়াজ মই কাটি দিম আৰু পিঁয়াজটো গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। আৰু তাৰ পাছত মই মাংসখিনি দি দিম আৰু দুটা কেঁচা জলকীয়া কাটি দিম। আৰু সেই কাটি দিয়াৰ পাছত সেইখিনি প্ৰায় 2-3 মিনিটমান ফ্ৰাই কৰিম আৰু সেয়া মোৰ ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল ধাবা ষ্টাইল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।